নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আমি কথা পাতিম মেডিকেল ফাৰ্মাচী বা মেডিকেল ষ্ট'ৰ আপোনালোকে খুলিব বিচাৰে নেকি। ইচ্ছা কৰিলে আপুনি মই সকলোৱে খুলিব পাৰিম। কেনেকৈ মেডিকেল ফাৰ্মাচী বা মেডিকেল ষ্ট'ৰ খোলাৰ ক্ষেত্ৰত আমাৰ মনলৈ আহে ড্ৰাগ লাইচেঞ্চ, যিটো ঔষধৰ লগত জড়িত বিভিন্ন কাম কাজ কৰিবৰ বাবে যিহেতু চৰকাৰে অনুমতি প্ৰদান কৰে, কিনা বেচা ইত্যাদি। এতিয়া ড্ৰাগ লাইচেঞ্চ কাৰ থাকে? ড্ৰাগ লাইচেঞ্চ যিহেতু এইসকল ব্যক্তি থাকে যিসকল ব্যক্তিয়ে মেডিকেল কোৰ্চ যিহেতু ফাৰ্মাচিষ্ট হয়, ফাৰ্মাচিষ্ট কোৰ্চ যিহেতু এম ফাৰ্মা, বি ফাৰ্মা, ডি ফাৰ্মা, ফাৰ্মা ডি ইত্যাদি 2 বছৰীয়া 3 বছৰীয়া 4 বছৰীয়া ডিগ্ৰী কোৰ্চ ইত্যাদি কমপ্লিট কৰি তেওঁলোকে ষ্টেট ফাৰ্মাচী কাউন্সিলৰ পৰা লাইচেঞ্চ লৈ থৈছে। তেওঁলোকে ইচ্ছা কৰিলে নিজৰ নিজৰ জিলাত যিকোনো ঠাইতে মেডিকেল ফাৰ্মাচী খুলিব পাৰে। এতিয়া আমাৰ যিহেতু লাইচেঞ্চ নাই, আমি এইসকল ফাৰ্মাচিষ্টৰ পৰা কেনেকৈ লাইচেঞ্চ এখন ভাড়াত লৈ মেডিকেল ফাৰ্মাচী খুলিম তাৰ বিষয়ে লৈ কথা পাতিম। এইখিনি এটা কথা কৈ থওঁ, আমাৰ যিসকল ভিউৱাৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি থৈছে তেওঁলোকে কম সময়ৰ যিহেতু ফাৰ্মা ডি ডিপ্ল'মা ইন ফাৰ্মাচী ডিউৰেশ্যন 2 year এই কোৰ্চটো তেওঁলোকে কমপ্লিট কৰি নিজাববীয়াকৈ মেডিকেল ফাৰ্মাচী খুলিব পাৰে। এজন ফাৰ্মাচিষ্টৰ পৰা লাইচেঞ্চখন ভাড়াত লৈ এখন ফাৰ্মাচী খোলোঁতে আমি বিশেষভাৱে মন কৰিব লাগিব, যিটো আপোনাৰ ষ্টেট ফাৰ্মাচী কাউন্সিলৰ ৰুল মতে আপুনি যিজন ফাৰ্মাচিষ্টৰ পৰা লাইচেঞ্চখন ভাড়াত লৈছে আপোনাৰ ফাৰ্মাচীখন সেইজন ফাৰ্মাচিষ্টেই চলাব লাগে, যিটো ৰুল মতে। আমাৰ ইয়াতে কি হয় 70-80% ফাৰ্মাচী কি হয়, আপোনাৰ ফাৰ্মাচিষ্টজনৰ পৰা লাইচেঞ্চখন ভাড়াত লৈ আহিলে তেওঁ ফাৰ্মাচীগৰাকীয়ে তেওঁ নিজে চলায় বা তেওঁ যিকোনো লোকক তেওঁ দৰমহাৰ ভিত্তিত ফাৰ্মাচীখন চলাবলৈ এৰি দিয়ে। তেতিয়া কি হয়, যিহেতু মেডিচিন যিহেতু মানুহৰ মানৱ জীৱনৰ লগত জড়িত, কেতিয়াবা যদি ঔষধ দিয়া খেলিমেলি হয় বা যিকোনো লোকে মেডিচিন চেল কৰিলে যদি খেলিমেলি হয় বা ৰোগী যদি কিবা বিপদ হয়, তেতিয়া আপোনাৰ ৰোগীয়ে কেছ কৰিলে আপোনাৰ ফাৰ্মাচীখন ড্ৰাগছ ইনস্পেক্টৰে আপোনাৰ চিল কৰি দিব পাৰে। লগতে আপোনাৰ যিজন ফাৰ্মাচিষ্টৰ পৰা আপুনি লাইচেঞ্চ লৈছে আপোনাৰ সেইজন ফাৰ্মাচিষ্টৰ লাইচেঞ্চ কেঞ্চেল হ'ব পাৰে। সেই ক্ষেত্ৰত আমি যথেষ্ট সাৱধান হোৱা উচিত, কিয়নো আমাৰ ফাৰ্মাচীখন আমি যদি আমাৰ ফাৰ্মাচিষ্টজন ৰেগুলাৰ থাকিব নোৱাৰে, আমি এজন সম্পূৰ্ণ মেডিচিনৰ ওপৰত জ্ঞান থকা অভিজ্ঞ ব্যক্তিকহে আমি ফাৰ্মাচীখন চলাবলৈ দিব পাৰোঁ, আমি দিয়া দৰমহাৰ ভিত্তিত। সেই ক্ষেত্ৰত আমি সদায় সচেতন হোৱা উচিত, এজন অভিজ্ঞ লোককহে আপুনি ফাৰ্মাচী চলাবলৈ নিয়োগ কৰিব পাৰে। এতিয়া আহোঁ, আমি আপোনাৰ সম্পূৰ্ণ বিজনেছটো কৰিবলৈ আপুনি কিছুমান কাম কৰিব লাগিব, যিটো আপোনাৰ যদি পুৰণি ব্যৱসায়ী তেওঁলোকে জানে, যিটো নতুন ব্যৱসায়ীসকলে কি কৰিব লাগিব, প্ৰথম অৱস্থাত তেওঁলোকে নিজৰ ব্যৱসায়টো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ব্যৱসায়টো তেওঁলোকে নিজে কৰিছে, অকলে কৰিছে নে বা পাৰ্টনাৰশ্বিপত কৰিছে, তেওঁলোকে ব্যৱসায়ীসকলে ডকুমেণ্টছ জমা দি তেওঁ ব্যৱসায়টো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। দ্বিতীয়তে আপোনাৰ দোকানখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ দোকানখন যিটো আপোনাৰ নিজৰ দোকান নে বা আপোনাৰ ভাড়াত লৈছে নে বা সেইখিনি ডকুমেণ্টছ আপুনি জমা কৰিব লাগিব। তৃতীয়তে আপোনাৰ GST, যিহেতু আপুনি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ GST ফাইল অতি প্ৰয়োজন, যিটো টেক্সৰ কাৰণে হয়। আপোনাৰ GST ফাইল আপুনি জমা কৰিব লাগিব। আপোনাৰ GST আজিকালি সকলোবিলাক বস্তু আপোনাৰ অনলাইনতে হয়। আপুনি অনলাইন এই ক্ষেত্ৰত যদি কিবা অসুবিধা সৃষ্টি হয়, আপুনি এজন চাৰ্টাৰ্ড একাউণ্টৰ সহায় লৈ আপুনি আপোনাৰ ডকুমেণ্টছ সকলোবিলাক আপোনাৰ GST ফাইল আপুনি চাৰ্টাৰ্ড একাউণ্টৰ সহায় লৈ আপুনি অনলাইন ছাবমিশ্যন কৰিব পাৰিব। ইয়াৰ পিছত আহিলে আপোনাৰ কৈছোঁৱে ড্ৰাগ লাইচেঞ্চ কথা কৈছোঁৱে। ড্ৰাগ লাইচেঞ্চ আপোনাৰ 2 ধৰণৰ আছে। আপোনাৰ বিশেষ মানে ক'বলৈ গ'লে 3 ধৰণৰ আছে লাইচেঞ্চ। আপোনাৰ কৈছোঁ বিশেষ প্ৰথম দুবিধেই বেছি যথেষ্টভাৱে উপকাৰী। আপোনাৰ প্ৰথম দুটা হ'ল আপোনাৰ ৰিটেইল ড্ৰাগ লাইচেঞ্চ আৰু হ'লচেল ড্ৰাগ লাইচেঞ্চ। এখন আছে আপোনাৰ RP লাইচেঞ্চ, যিটো এখন ইমান প্ৰযোজ্য নহয়, ইয়াত যিহেতু প্ৰফিট নাই। বৰ্তমান ৰিটেইল ড্ৰাগ লাইচেঞ্চ আৰু হ'লচেল ড্ৰাগ লাইচেঞ্চে বেছি প্ৰয়োজন। আমি ৰিটেইল ড্ৰাগ লাইচেঞ্চৰ কথা পাতি আছোঁ, যিহেতু ৰিটেইল ড্ৰাগ লাইচেঞ্চখন আপুনি যদি ফাৰ্মাচিষ্টৰ পৰা যদি আপুনি লাইচেঞ্চখন পাই পেলাই আপুনি ডাইৰেক্ট ফাৰ্মাচীখন খুলি দিব নোৱাৰে। এই ক্ষেত্ৰত আপুনি বিভিন্ন ধৰণৰ আপোনাৰ ডকুমেণ্টছ আপুনি ড্ৰাগ ইনস্পেক্টৰ অফিচত জমা কৰিব লাগিব। প্ৰথমতে আপুনি ড্ৰাগছ ইনস্পেক্টৰ অফিচত আপোনাৰ কি কৰিব লাগিব, আপুনি এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব, যেনেকৈ ফৰ্ম 19, 19B, 19C আৰু ড্ৰাগ লাইচেঞ্চ ফৰ্ম 20, 20F, 21 ইত্যাদি বিভিন্ন ঔষধৰ ভিত্তিত আপুনি এইবিলাক ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াৰ উপৰি আপোনাৰ কিছুমান কমপ্লিট ডকুমেণ্টছ মই কৈ দিছোঁ। আপোনাৰ ছাইট প্লেন দিব লাগিব। আপুনি ছাইট প্লেন মানে আপোনাৰ ফাৰ্মাচীখন আপুনি ক'ত দিছে তাৰ লোকেশ্যন আৰু ঠাইখনৰ এখন মেপ আঁকি জমা দিব লাগিব। ইয়াৰ উপৰি এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব কৈছোঁ। কভাৰিং এটা দিব লাগিব। আপোনাৰ সকলোবিলাক নথিপত্ৰ আপুনি যিখিনি ডকুমেণ্ট দিছে তাৰ নথিপত্ৰ আপুনি সবিশেষ লিখি পেলাই আপোনাৰ হস্তাক্ষৰ লিখি এখন কভাৰ এটা দিব লাগিব। ইয়াৰ উপৰি আপোনাৰ ৰেণ্ট এগ্ৰিমেণ্ট দিব লাগিব, যদি আপুনি ভাড়াত খুলিছে তাৰ এগ্ৰিমেণ্ট কৰি দিব লাগিব। আৰু আপোনাৰ লগতে ইয়াত একপি আপোনাৰ চালান, বেংক চালান কপি দিব লাগিব। আপুনি লাইচেঞ্চৰ নামত আপোনাৰ 5 yearsৰ বাবে এটা 3000ৰ চালান কাটিব লাগে, বেংক চালান, যিটো আপোনাৰ এই বেংক চালানৰ কপি আপুনি লগত জমা দিব লাগিব। ইয়াৰ উপৰি আপোনাৰ AOA আৰু MOA আপোনাৰ আৰু ফাৰ্মাচিষ্টৰ মাজত যিটো আপোনাৰ এগ্ৰিমেণ্ট হৈছে তাৰ আপুনি অৰিজিনেল কপি জমা দিব লাগিব। এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট দেখাব লাগিব, যিটো আপুনি এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্টৰ পৰা আপুনি লাইচেঞ্চখন লৈছে। আৰু ইয়াৰ উপৰি আপোনাৰ ফাৰ্মাচিষ্ট AC থাকিব লাগিব বা AC নহ'লেও আপোনাৰ ৰেফ্ৰিজাৰেটৰ থাকিব লাগিব, মাষ্ট বি। ইয়াৰ উপৰি আপোনাৰ ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট দিব লাগিব, প্ৰপাৰ্টি টেক্স ৰিচিপ্ট দিব লাগিব, আপোনাৰ ফটো দিব লাগিব, ষ্টাম্প টিকেট ইত্যাদি বিভিন্ন ধৰণৰ ডকুমেণ্টছ আপুনি জমা কৰিব লাগিব। এইবিলাক ডকুমেণ্টছ আপুনি দিয়াৰ পিছত তেওঁলোকে আপোনাৰ গোটেই ডকুমেণ্টছখিনি তেওঁলোকে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনাক পাৰ্মিশ্যন দিব ফাৰ্মাচীখন চলাবৰ কাৰণে। আপুনি এতিয়া আহোঁ, আপুনি ফাৰ্মাচী ৰুমটো আপুনি কেনেকুৱা চাব, যদি ভাড়াত লৈছে বা আপুনি কেনেকৈ বনাব যদি নিজে বনাই লয়। ৰুমটো যিহেতু আহল বহলকৈ বনাব, 10x10 আৰু ৰুমটো অলপ ওখ হ'ব লাগে, 9 বা 9.5 ফুট হোৱাটো উচিত। লগতে এক্সপায়াৰ কাউণ্টাৰ এক্সট্ৰা বনাব আৰু এক্সপায়াৰ মেডিচিনৰ কাৰণে এক্সট্ৰা কাউণ্টাৰ বনাব, কেছ কাউণ্টাৰ ইত্যাদিবিলাক ধুনীয়াকৈ বনাব। যিহেতু আপোনাৰ মেডিচিন সদায় আপোনাৰ এক্সপায়াৰ হয়, আপোনাৰ এক্সপায়াৰ মেডিচিন আপুনি 3 মাহৰ মূৰত ৰিটাৰ্ণ কৰিব লাগে, তেতিয়া আপোনাৰ কোনো
লোকচান হোৱা সন্মুখীন নহয়, কিয়তো মেডিচিন আপোনাৰ সময়মতে এক্সপায়াৰ হয়। সেই ক্ষেত্ৰত আপুনি যদি আপুনি ৰিটাৰ্ণ নকৰে তেতিয়া আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। ধুনীয়াকৈ বস্তুখিনি বনাই লওক। এতিয়া আহোঁ আপোনাৰ মেডিচিন, কি মেডিচিন ৰাখিব। মেডিচিন আপোনাৰ দুই ধৰণৰ আছে, ব্ৰেণ্ডেড মেডিচিন আৰু জেনেৰিক মেডিচিন। ব্ৰেণ্ডেড মেডিচিনত আপোনাৰ প্ৰফিট মাৰ্জিনটো অলপ কম থাকে, জেনেৰিকত আপোনাৰ 50+ থাকে। আৰু ব্ৰেণ্ডেড মেডিচিনৰ পৰা এনেকৈ আহে আপোনাৰ 10+2, 20+4 এনেকৈ বোনাছ পইণ্টত আপোনাৰ মেডিচিন কিনিবলৈ পায়। এতিয়া আহোঁ আপোনাৰ মেডিকেল ফাৰ্মাচীত আপোনাৰ প্ৰফিট মাৰ্জিনটো কেনেকুৱা, মানে কিমান লাভ হয়। যিটো আপোনাৰ প্ৰফিট মাৰ্জিন বুলি ক'বলৈ গ'লে আপোনাৰ 5 to 30% ডিছকাউণ্টত আপুনি মেডিচিন আনি পাৰিব। আৰু কাষ্টমাৰ যদি 5% ডিছকাউণ্ট দিলেও আপোনাৰ 25% প্ৰফিট মাৰ্জিন আপুনি প্ৰফিট আপুনি কাষ্টমাৰৰ পৰা আদায় কৰিব পাৰিব। এতিয়া আহোঁ আপোনাৰ ফাৰ্মাচীখন কিমান খৰচ হ'ব। খৰচ যিহেতু আপোনাৰ গ্ৰাম্য অঞ্চলত 3 বা 4.5 লাখ মিনিমাম 3 বা 4.5 লাখত আপুনি ফাৰ্মাচীখন গঢ়ি তুলিব পাৰিব। আপোনাৰ মেডিকেল ষ্টক, ফাৰ্ণিচাৰ, আপোনাৰ চালানৰ পইচা, আপোনাৰ লাইচেঞ্চৰ ভাড়া ইত্যাদি মিলাই আপুনি 3 বা 4.5 লাখত মেডিকেল ফাৰ্মাচীখন আপুনি গঢ়ি তুলিব পাৰিব। সেইদৰে আপোনাৰ এতিয়া আপোনাৰ ফাৰ্মাচীখন যিটো এইখিনি এটা কৈ থওঁ, আপোনাৰ যিসকল লোকে যে আমাৰ যদি লাইচেঞ্চ পোৱা নাই বা লাইচেঞ্চ বিচাৰি আছে, তেওঁলোকে কি কৰিব লাগে, নিজৰ নিজৰ জিলাত ড্ৰাগছ ইনস্পেক্টৰ অফিচত খবৰ কৰিব লাগে, তেতিয়া তেওঁলোকে লাইচেঞ্চ পোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকে। এতিয়া মেডিচিন আপোনালোকে ক'ব পাৰিব। মেডিচিন যিহেতু আপোনাৰ জিলাত প্ৰতিটো ঠাইতে আপোনাৰ ড্ৰাগছ হ'লচেল থাকে, মেডিচিন হ'লচেল থাকে, আপুনি সেইবিলাকৰ পৰা কালেক্ট কৰি পেলাই ফাৰ্মাচীত মেডিচিন ৰাখিব পাৰিব। ওচৰৰ ফাৰ্মাচীত আপুনি খবৰ কৰিলে আপোনাক চিনাকি কৰি দিব, বা এদিন ঘূৰিলে আপুনি সকলোবিলাক ড্ৰাগছ হ'লচেল চিনি পাব, বা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ থাকে, তেওঁলোকৰ লগত লগ কৰিলেও তেওঁলোকে সকলোবিলাক আপোনাক মেডিচিন হ'লচেল চিনাকি কৰি দিব। এতিয়া আহোঁ আপোনাৰ ফাৰ্মাচীখন যিহেতু সকলোখিনি কথা তথ্য গম পাইছেই। এতিয়া আপুনি ফাৰ্মাচীত দেখিছে যিটো লগতে আপুনি বিভিন্ন ধৰণৰ বস্তু ৰাখিব পাৰে, যেনেকৈ গ্ৰ'চাৰী বস্তু ৰাখিব পাৰে, কছমেটিক ৰাখিব পাৰে, বেবী ফুড ইত্যাদি আপুনি বিভিন্ন ধৰণৰ বস্তু আপুনি ফাৰ্মাচীত সংলগ্ন কৰি আপুনি ৰাখিব পাৰে, যিটো আপুনি ব্যৱসায়টো ডাঙৰকৈ গঢ়ি তুলিব পাৰে। যিটো কথা ইমানখিনিয়ে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বিভিন্ন ধৰণৰ ব্যৱসায়িক তথ্য পাই থাকিবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।